जा लोमा 6 किलोमीटर 6 किलोमीटर ছাত্ৰ সন্থা ফিলবাৰী আঞ্চলিক সমিতিৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনখনি অহা 11, 12 আৰু 13 নৱেম্বৰত শ্ৰী শ্ৰী জয়ৰামমূৰ্তি সমন্বয় ক্ষেত্ৰ ফিলবাৰী ৰাজহুৱা খেলপথাৰত 3টা বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰিব লোৱা হৈছে আৰু উক্ত অধিৱেশনখনৰ লগত সংগতি ৰাখি আজি 6 তাৰিখে ফিলবাৰী সেনা বাহিনী আৰু হনুমান ছাত্ৰ সন্থা ফিলবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত যুটীয়াভাৱে আমাৰ মাৰাথান দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰা হয় আৰু উক্ত মাৰাথান দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কেইগৰাকী প্ৰতিযোগী আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু লগতে মৰাণ ছাত্ৰ সন্থাই কেৱল ৰাজপথৰ আন্দোলনে নহয়, মৰাণ ছাত্ৰ সন্থাই তাৰ সমান্তৰালভাৱে এই অঞ্চলটোৰ শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক আৰু ক্ৰীড়া সাংস্কৃতিক সৰ্বতো দিশত আমি বিগত সময়ত কাৰ্যসূচী লৈ আহিছোঁ আৰু অনাগত দিনতো আমি কাৰ্যসূচী লৈ যাম। আমাৰ উদ্দেশ্য যে এই অঞ্চলৰ যিসকল লোক আছে সেই লোকসকল যাতে অনাগত সময়ত দেশৰ সুনাগৰিক হৈ উঠে আৰু সামাজিক দায়বদ্ধতা হৈ উঠে, তাৰ কাৰণে আমি সদায় অহোপুৰুষাৰ্থ কৰি আহিছোঁ আৰু আজি আমাৰ এই অনুষ্ঠানত সহযোগিতা আগবঢ়োৱা, এই কাৰ্যসূচী সহযোগিতা আগবঢ়োৱা ফিলবাৰী আদৰ্শ চিকিৎসালয়ৰ যিসকল ব্যক্তি আহিছে, লোক আহিছিলে আৰু ফিলবাৰী সেনা চাউনীৰ যিসকল লোক আহিছিলে আৰু এই অঞ্চলৰ যিসকল লোক আছে সকলো লোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আজি আমাৰ মৰিয়নি, যোৰহাট, লখিমপুৰৰ পৰা আমাৰ প্ৰতিযোগী আহিছে আৰু আমাৰ ল'ৰা 100জন আৰু ছোৱালী 50গৰাকী আমাৰ প্ৰতিযোগী আমাৰ অংশগ্ৰহণ কৰিছিলে।